নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল শিক্ষা মিত্ৰৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব, কিয়নো এই ভিডিঅ'টোত BEd আৰু DLED সম্পৰ্কে আলোচনা কৰা হ'ব। যি নেকি BEd আৰু DLED যিসকল শিক্ষাৰ্থীয়ে বহিৰাজ্যত কৰি আছে, অৰ্থাৎ যিকোনো অসমৰ বাহিৰৰ ৰাজ্যত, ৱেষ্ট বেংগল, অৰুণাচল প্ৰদেশ বা য'তেই হওক, তেওঁলোকৰ কি ডাউটছ আছে সকলোখিনি ইয়াতে ক্লিয়াৰ কৰি দিয়া হ'ব। কিয়নো বহিৰাজ্যত BEd DLED বুলি ক'লে বহুতৰে মনত প্ৰশ্ন আহে যে আমাক অসমত এইটো ভেলিড হ'বনে নহয়, একচেপ্ট কৰিবনে নকৰে, যদি এডমিশ্যন লয় তেতিয়াহ'লে আপোনালোকৰ লাভ হ'বনে নহয়, কি হয়, এইখিনি বহুতৰে মনত চিন্তা থাকে। গতিকে আজি এই ভিডিঅ'টোত আপোনালোকৰ সকলো ডাউটছ ক্লিয়াৰ কৰিম, কি চাই আপোনালোকে এডমিশ্যন ল'ব লাগে, যে ৱেষ্ট বেংগলত আপোনালোকে BEd DLED কৰিলে অসমত ভেলিড হ'বনে নাই, বা এডমিশ্যন লোৱাৰ আগত আপোনালোকে কলেজ বা ইউনিভাৰ্চিটিখনৰ কি ক্ৰাইটেৰিয়া চাই ল'ব লাগে। গতিকে আজিৰ ভিডিঅ'টোত বিশেষকৈ ৱেষ্ট বেংগলৰ BEdৰ কথাই আলোচনা কৰিম, কিয়নো অসমৰ বহুত শিক্ষাৰ্থীয়ে ৱেষ্ট বেংগলৰ পৰা BEd কৰিব বিচাৰে আৰু বহুতে অলৰেডি কৰি আছে বা কৰি শেষ কৰিছে। গতিকে কিয়নো অসমৰ ইমানখিনি কেণ্ডিডেটে ৱেষ্ট বেংগলৰ পৰা BEd কৰিব বিচাৰে, লগতে যদি কৰে তেওঁলোকে কি ক্ৰাইটেৰিয়াসমূহ চাই ল'ব লাগে ফ্ৰডৰ পৰা বাচিবৰ কাৰণে, সেই সকলোখিনি ইয়াত আলোচনা কৰিম। আৰু ভিডিঅ'টো দুটা ভাগত ভগাইছোঁ। প্ৰথমতে আমি আলোচনা কৰিম যে কিয় বহুতখিনি শিক্ষাৰ্থীয়ে বহিৰাজ্য অৰ্থাৎ ৱেষ্ট বেংগলৰ নিচিনা ৰাজ্যৰ পৰা BEd কৰিব বিচাৰে, লগতে এনেকুৱা ধৰণৰ BEd কোৰ্চসমূহ কৰাৰ আগতে আমি কি ক্ৰাইটেৰিয়াবোৰ চাই ল'ব লাগে, সেই সকলোখিনি ইয়াতে দুটা ভাগত আমি আলোচনা কৰিম। ফাৰ্ষ্ট ৰিজনটো হৈছে যে এফৰ্ডেবল কোৰ্চ ফিজ। যিহেতু অসমত BEdৰ কাৰণে বহুতখিনি কোৰ্চ ফিজৰ প্ৰয়োজন হয়। ইয়াতে প্ৰাইভেটত যদি কৰে আপোনালোকৰ এপ্ৰক্সিমেট 2 to 3 lakhs rupees, গভৰ্ণমেণ্টত ইমান খৰচ নহয় যদিও গভৰ্ণমেণ্টত ছিট পাবলৈ বহুত বেছি কম্পিটিশ্যন। গতিকে অসমৰ তুলনাত ৱেষ্ট বেংগলত ফিজটো খুবেই কম। ইয়াতে অসমত আপোনালোকৰ এবছৰৰ যিমানখিনি BEd ফিজ হয়, ৱেষ্ট বেংগলত আপুনি সেয়া 2 বছৰত কৰি ল'ব পাৰিব। সেইকাৰণে যি ফিজটো এফৰ্ডেবল হোৱাৰ কাৰণে বহুতখিনি কেণ্ডিডেটে তাৰ পৰাই BEd কৰিব বিচাৰে। ছেকেণ্ডত হৈছে যে ইজি এণ্ড কুইক এডমিশ্যন প্ৰচেছ। তাতে ইজি হয় কিয়নো তাতে কোনো ধৰণৰ এণ্ট্ৰেঞ্চৰ সুবিধা নাই। গতিকে তাত এণ্ট্ৰেঞ্চ নথকাৰ কাৰণে আপোনালোকে ডাইৰেক্ট এডমিশ্যন কৰিব পাৰে, সেইকাৰণে সেইটো ইজি হয়। দ্বিতীয়তে লাৰ্জ নাম্বাৰ অফ কলেজ এণ্ড ছিটছ। অসমৰ তুলনাত তাতে বহুতখিনি কলেজ আছে BEd DLEDৰ কাৰণে, সেইবাবে তাতে ছিট পাবৰ কাৰণে বেছি ইজি হয়। নেক্সট হৈছে যে লিমিটেড ছিটছ ইন আছাম। হয়, অসমত যিহেতু ছিট ইমান নাথাকে BEd DLEDৰ কাৰণে, ইয়াতে কম হয় বহুত বেছি। গতিকে যিহেতু ইমান কলেজ নাই, সেইকাৰণে বহুত কেণ্ডিডেটে ইয়াত যেতিয়া নাপায় তেওঁলোকে তেতিয়া ৱেষ্ট বেংগলটো তেওঁলোকে প্ৰিফাৰ কৰে। নেক্সট হৈছে লোৱাৰ কম্পিটিশ্যন ফৰ এডমিশ্যন। হয়, তাতে এডমিশ্যনৰ কাৰণে ইমান কম্পিটিশ্যন নাই, যিহেতু তাত বহুত বেছি কলেজ আছে। সেইকাৰণেও এইটো এটা পইণ্ট যে ষ্টুডেণ্টখিনি তালৈ যাব বিচাৰে। লগতে ফ্লেক্সিবল এডমিশ্যন অপৰচুনিটিজ, ট্ৰাষ্টেড বাই প্ৰিভিয়াছ ষ্টুডেণ্টছ, লগতে বেটাৰ এভেইলেবিলিটি অফ প্ৰাইভেট ইনষ্টিটিউশ্যন। হয়, তাতে এডমিশ্যনৰ কাৰণে যোনটো অপৰচুনিটি সেইটো ইজি হয়, সেইটো কৈছে। লগতে ট্ৰাষ্টেড বাই প্ৰিভিয়াছ ষ্টুডেণ্ট মানে কিছুমান এনেকুৱা ধৰণৰ তেওঁলোকৰ লগৰ থাকে যোনে অলৰেডি তাতে কৰি আহিছে, তো সেই তেওঁলোকৰ ছাজেশ্যনতে বহুতখিনি কেণ্ডিডেটে তাত গৈছে। লগতে বেটাৰ এভেইলেবিলিটি অফ প্ৰাইভেট ইনষ্টিটিউশ্যন, তাত বহুত বেছি প্ৰাইভেট কলেজ বা ইনষ্টিটিউশ্যন আছে য'ত নেকি তেওঁলোকে ডাইৰেক্টলি এডমিশ্যন ল'ব পাৰে। গতিকে এইখিনি ৰিজন। প্ৰথমটো হৈ গ'ল যে কোৰ্চ ফিজটো বহুত বেছি কম তাতে, লগতে তাতে এডমিশ্যনৰ কাৰণে কোনো ধৰণৰ এণ্ট্ৰেঞ্চ দিব নালাগে, কুইক হয়, আৰু তাতে বহুত বেছি কলেজ থকাৰ কাৰণে ইমান তাতে হেম্পাৰ নহয়। গতিকে এইখিনি ৰিজনৰ কাৰণে বহুত কেণ্ডিডেটে ৱেষ্ট বেংগলতে গৈ এডমিশ্যন কৰে। গতিকে এইখিনি ৰিজন আমি গম পাই গ'লোঁ। এতিয়া চাব লাগিব যে যদি আমি ৱেষ্ট বেংগলত BEd বা DLED কোৰ্চ কৰোঁ, তেতিয়াহ'লে আমি কি ক্ৰাইটেৰিয়া চাই ল'ব লাগে যাতে আমি ফ্ৰডৰ পৰা বাচিব পাৰোঁ। সেইখিনি হৈছে NCET এপ্ৰুভ। হয়, প্ৰথমতে যিখন কলেজত আপোনালোকে ভৰ্তি হ'ব বিচাৰে সেই কলেজখন NCTE অৰ্থাৎ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনৰ অনুমোদিত হয়নে নহয় সেয়া চেক কৰাটো বহুত বেছি গুৰুত্বপূৰ্ণ। যদি NCET অনুমোদন নাথাকে সেই কলেজখনত, তেতিয়াহ'লে আপোনালোকৰ সেই ডিগ্ৰীটো ভৱিষ্যতে কোনো গ্ৰহণযোগ্য নহয়। আৰু লগতে ইউনিভাৰ্চিটি ৰিকগনাইজ হয়, আপোনালোকে যোনখন কলেজ বা ইনষ্টিটিউশ্যনৰ পৰা কৰিব BEd বা DLED কোৰ্চ, সেইটো UGCৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় হয়নে নহয় সেইটোও চাই ল'ব লাগিব। তৃতীয়তে ভেলিড ফৰ গভ জব। যদি আপোনালোকৰ ইনষ্টিটিউশ্যনখন NCETৰ পৰা এপ্ৰুভ নাথাকে, লগতে UGCৰ পৰা এপ্ৰুভ নাথাকে, তেতিয়াহ'লে গভ জবৰ কাৰণে ভেলিড নহয়। গতিকে NCET এপ্ৰুভেল আৰু UGCৰ যোনটো ৰিকগনাইজ সেইটো আপোনালোকে ভালদৰে চাই ল'ব। লগতে ৰেগুলাৰ আৰু ডিষ্টেঞ্চ মোড। আপোনালোকে এডমিশ্যন লোৱাৰ আগতে এইটো জানি ল'ব লাগিব যে এইটো ৰেগুলাৰ মোড নে ডিষ্টেঞ্চ মোড, কিয়নো বহুতে আপোনালোকক ৰেগুলাৰ মোড বুলি ক'ব, কিন্তু লাষ্টত গৈ গম পাবগৈ যে এইটো ডিষ্টেঞ্চ মোড। গতিকে এইখিনি প্ৰথমতে চাই ল'লে বহুত বেছি ভাল হয়। লগতে কলেজখনৰ এটেণ্ডেঞ্চ ৰুল, ইণ্টাৰ্ণশ্বিপ, টিচিং প্ৰেক্টিচ আছেনে নাই সেয়া নিশ্চিত কৰি ল'ব। আৰু এইবোৰ শিক্ষকতাৰ বাবে অত্যন্ত প্ৰয়োজন, কিয়নো ইণ্টাৰ্ণশ্বিপ লগতে টিচিং প্ৰেক্টিচটো আপোনালোকৰ থকাটো বাধ্যতামূলক হয়।
এডমিশ্যন লোৱাৰ আগত এই সকলোসমূহ ডিটেইলছ আপোনালোকে ভালদৰে চাই ল'ব লগতে অফিচিয়েল ৱেবছাইটসমূহ ভালদৰে চাই ল'ব আপোনালোকে কিয়নো কোনোবা দালাল বা ভুল তথ্যৰ ওপৰত ভৰসা কৰিলে আপোনালোকৰ ভৱিষ্যতে প্ৰভাৱিত কৰিব এই ভুল সিদ্ধান্তবিলাকে গতিকে সচেতন হৈ থাকক আৰু নিজেই ভালদৰে সকলোসমূহ চাই পেলাইহে এডমিশ্যন কৰিব বেলেগৰ ওপৰত বিশ্বাস নকৰিব নিজে গৈ পেলাই এবাৰ ইনষ্টিটিউশ্যনখনত ভিজিট কৰিব তাৰপাছত আপোনালোকে এডমিশ্যন কৰি ল'ব পাৰিব প্ৰথমতে চাব যে NCERT এপ্ৰুভেল UGC ৰিকগনাইজ লগতে ডিষ্টেঞ্চ এণ্ড ৰেগুলাৰ মোড এই সকলোসমূহ চাই আপোনালোকে এডমিশ্যন কৰি ল'ব পাৰে গতিকে BEd কোৰ্চটো ৱেষ্ট বেংগল অৰুণাচল বা অন্য কোনো ৰাজ্যৰ পৰা কৰিলে অসমত ভেলিড হ'ব নহ'ব লগত যি কণ্ট্ৰভাৰ্চি হয় সেইটো ভেলিড হ'বই যদি আপোনালোকে NCERT এপ্ৰুভেল কলেজৰ পৰা ডিগ্ৰীটো লাভ কৰে গতিকে আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ শিক্ষামিত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ